অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মই গোসাইগাঁও সমষ্টি প্লাছ গুমা সমষ্টি আৰু এই পাণবাৰী অঞ্চলৰ ৰাইজৰ হৈ মই তেখেতক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমাৰ গুমা সমষ্টিত এনেকুৱা এটা ঠাই পাণবাৰী যিটো একেবাৰে পিছপৰা অঞ্চল য'ত যাতায়াতৰ ব্যৱস্থাও বহুত দুৰ্গম এনেকুৱা এটা জেগাত এজন শিশু 15 বছৰৰ এজন বাচ্চা যি দুৰাৰোগ্যত ইমান দিন ধৰি ভুগি আছিল তাৰ সুচিকিৎসাৰ কাৰণে বিভিন্ন বাতৰি পৰিৱেশন হোৱাৰ পিছত তেখেতে যি প্ৰচেষ্টা গ্ৰহণ কৰি এই বাচ্চাটোৰ সুস্বাস্থ্যৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে আমি এই অঞ্চলত সমূহ ৰাইজে আমি তেওঁৰ ওচৰত সদায় কৃতজ্ঞতা আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত নথৈ আনন্দিত হৈছোঁ পাণবাৰীৰ গাঁৱৰ ৰাইজ বা আমি এই অঞ্চলৰ বাসিন্দা হিচাপে। তো ইয়াত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন নিউজ ভাইৰেল হোৱাৰ পিছত তৎক্ষণাত যে এটা পদক্ষেপ লৈছে আমি সঁচাকৈ বহুত আনন্দিত। এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি অসমত সদায় বিচাৰোঁ আৰু আজি আমি পাইছোঁ, তাৰ কাৰণে আমি নথৈ আনন্দিত। আমি স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ধন্যবাদ জ্ঞাপন কৰি আমাৰ গোসাইগাঁৱৰ বাসিন্দা জেঠমল মাল্ল ডাঙৰীয়া তেখেত এজন বিশিষ্ট সমাজসেৱক। আজি এই নিউজ চাই আজি এই ভুক্তভোগীৰ আজি দেৱজিৎ বৰ্মাৰ ঘৰত আহি পেলাই এক শাৰীৰিকভাৱে সিহঁতক লগ কৰে, গাৰ্জিয়ানক উৎসাহ উদ্দীপনা দিয়ে আৰু আৰ্থিকভাৱে সহযোগ কৰে। আমাৰ জেঠমল মাল্ল ডাঙৰীয়া আছে, আমাৰ বিশিষ্ট ব্যৱসায়িক, তেখেতে বিভিন্ন ধৰণৰ আমাক উৎসাহ উদ্দীপনাৰ জৰিয়তে আৰ্থিকভাৱে বিভিন্ন ধৰণৰ হেল্প কৰিছিল। তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ উদ্যোক্তাত আজি আমি দেৱজিৎ নামৰ ল'ৰাজনক CMC লৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত যিখিনি আগভাগ লোৱা হ'ল সেইখিনিত আমি সঁচাকৈ আমাৰ পাণবাৰীৰ ৰাইজ হিচাপে আমি নথৈ